নিজৰ নিজৰ পত্নীক সাৱধান হওক, নহ'লে আপোনাৰো হ'ব বিপদ। মই কিয় কৈছোঁ জানেনে? মই কিয় কৈছোঁ এনেকৈ? তেনেহ'লে জানিবলৈ হ'লে ভিডিঅ'টো সম্পূৰ্ণকৈ শেষলৈকে স্কিপ নকৰাকৈ চাব বুলি আশা কৰিলোঁ। তেনেহ'লে মই পুনৰবাৰ সকলোকে ৱেলকাম কৰিছোঁ মোৰ ইউটিউব চেনেললৈ। মই নৱ আকৌ নতুন এটা ভিডিঅ' লৈ আহিছোঁ। ভিডিঅ'টো কি হ'ব, ভিডিঅ'টো আপোনালোকক দেখাবলৈ চেষ্টা কৰিছোঁ। তেনেহ'লে ব'লা ভিডিঅ'টো ষ্টাৰ্ট কৰিম। লেটছ গো। কিমান ল'ৰাক ভাল পালি আজিলৈ? তই ওলা, ইয়াৰ পৰা ওলা, যা টেলিভি যা, ওলা, তই মোৰ লগত গৈ। নালাগে, সি ক'তো নাযায়। পত্নীৰ প্ৰশ্ন, তই ল'ৰা মানুহ হয় জানো? ইমানখিনি কিবা কথা কৈ থাকিবলৈ নালাগে। তুমি নিজেতো কিবা কৰিব নোৱাৰা না, সেইটো কি কাৰণে। কৰিব নোৱাৰা? স্বামীৰ উত্তৰ, ল'ৰা মানুহ হয়নে নাই চাই ল'বি নেকি? সমগ্ৰ ঘটনা ভাইৰেল এতিয়া সামাজিক মাধ্যমত। হ'ব, তই মোক কি কৰিব লাগে মই কৰিম। ল'ৰাটো মই ল'ব লাগে, কেনেকৈ মই ল'ৰা নিম মই? ল'ৰা? কি ল'ৰা? তই ল'ৰা কাৰণে কি কৰিছ? তই মোক ভাল লাগে দিম মই। তই ল'ৰা কাৰণে কি কৈছে কি নকয়? গাঁৱৰ পৰা গুৱাহাটীলৈ আহিল কাম বিচাৰি। গুৱাহাটীত নিজাববীয়াকৈ অফিচ আৰম্ভ কৰিলে পত্নীয়ে। অফিচৰ ভিতৰতে পত্নীয়ে স্বামী নথকাৰ সুযোগ লৈ কৰিলে অনৈতিক কাম। পিছে দিন বেয়া আছিল মহিলাগৰাকীৰ। হাতে লোটে ধৰিলে স্বামীয়ে নিজৰ পত্নীক। তাৰ পিছৰ পৰিৱেশ এয়া। মই অলপ ক'বলৈ কিবা এটা লাগিছে, কিন্তু ছোৱালী এই বোৱাৰীয়ে পত্নীয়ে প্ৰশ্ন কৰিছে নিজৰ স্বামীক, তই ল'ৰা মানুহ হয় নেকি? ৰাতি যিমান পৰিমাণত মৰম দিব লাগে, এই পৰিমাণত যেতিয়া মৰম নাপায় তেতিয়া এইটো অৱস্থা হয়। মই খোলাখুলিকৈ ক'ব নিবিচাৰোঁ আৰু অলপ বুজি পাইছে পৰা যিসকলে বিয়া কৰিছে সিহঁতে গম পাইছে আৰু ৰাতিৰ এইকাৰণে অলপ মৰমটো দিবলৈ চেষ্টা কৰা, অলপ টাইম দিবলৈ চেষ্টা কৰা নিজৰ পত্নীক। যিমান মোৰ ভিডিঅ' চাই আছে আজিৰ এই ভিডিঅ'টো আৰু যিমান মানুহে চাই আছে, আপোনালোকৰ অনুৰোধ ৰাতিৰ অলপ টাইমটো অলপ বেছিকৈ দিবলৈ চেষ্টা কৰক, নহ'লে এইটো অৱস্থা হৈ যাব। গুৱাহাটীত কাম কৰিবলৈ গৈ লগতে আৰু এইবিলাক কাম আৰু এতিয়া বুজি পাইছে হ'বলা, এতিয়া নকৰিও বুজি পায় আৰু আজিকালি মানুহে কিনো বুজাব লাগে, হয়নে নহয়? গতিকে সাৱধান হওক, নিজৰ পত্নীক আজিৰ পৰা টাইম দিবলৈ চেষ্টা কৰা, নহ'লে প্ৰশ্ন কৰিব তুমি ল'ৰা মানুহ হয় নেকি বুলি প্ৰশ্ন কৰিব সৰুকৈ। গতিকে আজিৰ ভিডিঅ'টো ইমানেই আছিলে। যিসকলে মোৰ চেনেলত নতুনকৈ আছে চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিব। মই এনেকুৱা ধৰণৰ ভিডিঅ' লৈহে আনিয়ে থাকে। সকলোৱে যদি ভিডিঅ'টো চাই ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ আৰু যিমান পাৰে শ্বেয়াৰ কৰি দিয়ক আৰু লগতে ছাবস্ক্ৰাইব কৰিব নকৰিব। আপোনালোকৰ নেক্সট ভিডিঅ'ত বাই বাই।